সকলোলৈকে নমস্কাৰ। এইবাৰৰ মূল্য শৌৰ্য, বাহাদুৰি বা হিম্মত। শৌৰ্যৰ মহত্ব। যেতিয়া কোনো ব্যক্তিয়ে তেওঁৰ সাহসী কামৰ কাৰণে পুৰস্কাৰ পায়, তেতিয়া সকলো ব্যক্তিয়ে তেওঁৰ প্ৰশংসাৰ হেতু বান্ধে আৰু তেওঁৰ কীৰ্তিৰ গুণগান দশোদিশে বিয়পি পৰে। এনে ব্যক্তিৰ প্ৰতি সকলোৰে মন সহজতে আকৰ্ষিত হয় আৰু প্ৰত্যেক ব্যক্তিয়ে সেই শৌৰ্যৱান হিম্মতৱান ব্যক্তিৰ দৰে কিবা এটা কৰিবৰ কাৰণে সপোন দেখে। কিন্তু সপোন দেখিলেই জানো কোনোবাই কিবা উপলব্ধি কৰিব পাৰে? আজিৰ প্ৰতিস্পৰ্ধাৰ যুগত কিবা এটা কৰিবলৈ হ'লে লাগিব শৌৰ্য, হিম্মত বা বাহাদুৰি। সঁচা ক'বলৈ গ'লে আজিৰ যুগত শৌৰ্যৱান বা হিম্মতৱান ব্যক্তিৰে মূল্য আছে। শৌৰ্যৱান অৰ্থাৎ কঠিনৰ পৰা কঠিন কামো কৰিবলৈ মনত স্থিৰ কৰি লোৱা, অসম্ভৱ যেন লগা কামকো পূৰা কৰিবলৈ সাজু হোৱা, ডাঙৰতকৈ ডাঙৰ কাম কৰিবলৈও সদায় তৎপৰ হৈ থকা। জীৱনৰ প্ৰতিটো পদক্ষেপতে মনক শক্তি প্ৰদান কৰিব পৰা এই চমৎকাৰিক গুণৰ প্ৰয়োজন সদায় আছে। কোনো পৰীক্ষাই হওক বা কোনো সমাৰোহৰ আয়োজন নাইবা কোনো দুৰ্ঘটনা, সকলোতে শৌৰ্য বা হিম্মতৰ দ্বাৰা কাম কৰা ব্যক্তিয়েই বাজিত জিকে। এই হিম্মত বা শৌৰ্য গুণৰ বিনেতো এগিলাচ পানী উঠাবলৈও কষ্টকৰ হৈ পৰে। আচলতে এই শৌৰ্য গুণ অনেক গুণৰ এটা সমাহাৰ, যেনে সাহস, ধৈৰ্য, বিবেকশীলতা, স্ফূৰ্তি, বল, বুদ্ধি, পৰাক্ৰম আদি। সেয়ে শৌৰ্যৱান ব্যক্তিয়ে জীৱনৰ কোনো পৰিস্থিতিতে হাৰ নেমানে, সদায় নিজৰ উদ্দেশ্য সিদ্ধিৰ কাৰণে প্ৰচেষ্টা চলাই থাকে। 10 খোজ আগবাঢ়িবলৈ হ'লে এখোজ প্ৰথমে সাহসেৰে আগবাঢ়িবই লাগিব। এনেকৈ যি কঠিন কাৰ্য কৰিবলৈ হিম্মত সাহসেৰে আগবাঢ়ি যায়, তেখেতক ভগৱানেও হাজাৰখন হাতেৰে সহায় কৰে। শৌৰ্য গুণৰ দ্বাৰা সাহসো বৃদ্ধি হয় আৰু আন্তৰিক শক্তিসমূহো জাগি উঠে, মন উমং উৎসাহেৰে ভৰি পৰে। বাৰে বাৰে কৰা প্ৰচেষ্টাত অকৃতকাৰ্য হ'লেও যি ধৈৰ্য নেহেৰুৱাই ভাগি নপৰে, সেইজনে এদিন সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিবগৈ পাৰে। মানুহে অনেক বাধাকো নেওচি অতি বিপদাপন্ন দুঃসাহসিক অভিযান চলাই এভাৰেষ্ট শৃংগকো আৰোহণ কৰিলে তথা দক্ষিণ মেৰুতো গৈ উপস্থিত হ'লগৈ। নিজৰ দেশ বা সমাজক ৰক্ষা কৰিবৰ কাৰণে এজন যোদ্ধাক যেনেকৈ শৌৰ্য গুণৰ দৰকাৰ আছে, ঠিক তেনেকৈ প্ৰত্যেকজন জীৱন যোদ্ধাকো এই শৌৰ্য গুণৰ আৱশ্যকতা আছে। যিকোনো মহান কাৰ্যক সিদ্ধি কৰিবলৈ হ'লে এই শৌৰ্য গুণৰ প্ৰয়োজন নিশ্চয় আছে। বুদ্ধি আৰু হৃদয়ত শৌৰ্য, মনত উমং উৎসাহ ৰাখি নিজ কাৰ্যসমূহক সমাধা কৰি গৈ থাকিলে মনত বিশেষ খুচি বা আনন্দ লাভ কৰিব পাৰি। জীৱনত লাভ কৰা এটা এটা সৰু সৰু সফলতাই কোনো ডাঙৰ বিশেষ কাৰ্য কৰি সফল হ'বলৈ অনুপ্ৰেৰণা যোগায় তথা শৌৰ্য গুণৰো বৃদ্ধি কৰে। এনেকৈ জীৱনত শৌৰ্য গুণৰ দ্বাৰা সুখ, শান্তি, সমৃদ্ধি তথা আনন্দৰ ধাৰা বৈ থাকে। অতঃ আপুনিও আপোনাৰ শৌৰ্য গুণক বৃদ্ধি কৰক, নিজৰ কাৰ্যক্ষেত্ৰখনত সফল হওক, সকলো সমস্যাৰ লগত সাহসেৰে মুখামুখি হওক। এয়াই আপোনালৈ আমাৰ আন্তৰিক শুভকামনা থাকিল। ধন্যবাদ।